নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি দেখুৱাম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাৰ কিছু সুন্দৰ আৱেগিক মুহূৰ্তৰ দৃশ্য। ভিডিঅ'টোত আগবঢ়াৰ আগতে ক'ব বিচাৰিছোঁ যে কালাৰ্ছ চেনেলত চলি থকা নিমা ডেংজুম্পা চিৰিয়েলখনৰ অসমৰ কন্যা সুৰভি দাসে অভিনয় কৰিছে। ইয়াৰ বিষয়ে যদি আপোনালোকে অধিক জানিবলৈ আগ্ৰহী তেনেহ'লে আমাৰ মেইন চেনেলত গৈ চাব পাৰিব। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। তেনেহ'লে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাক দেখা গ'ল ফুলৰ এখন ধুনীয়া নাৰ্চাৰীত। জুবলি বৰুৱাই নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে সমস্ত দৃশ্য শ্বেয়াৰ কৰিছে। তথাপি আমাৰ চেনেলৰ মাধ্যমত অকণমান তাৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি যাব আৰু এতিয়ালৈকে ভিডিঅ'টো যদি এটা লাইক কৰা নাই লাইক এটা কৰি দিব। প্ৰতিদিনে আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকিম।